এটা ভিডিও ফার্স্ট টাইম চাইছো এনেকুৱা ভাল লাগিছে কি কম মুখেদি ক'বলৈ ভাষা নাই ভাইটিয়ে ও লাষ্ট তোমাৰ A few moments later. Okay, तो ऐसे डिजिटल वेलकम माय अनदर ब्लॉग्स सो गाइस माने মই আজি যাই আছো বৰপেটা কলোনি আৰু কলোনিত আমাৰ আগতে ঘৰ আছিল আৰু তাতে মোৰ এটা সৰু এটা বন্ধু আছিল আৰু ক্লাছ আমি 1 2 একেলগতে পঢ়িছো তো এই ফ্ৰেণ্ডক আজি চাব যাই আছো আৰু এই ফ্ৰেণ্ডক চিনিয়ে পায় আপোনালোকে ইটো ইউটিউব কৰে মোৰ ফ্ৰেণ্ডটো তাৰ নামটো হল কৌশিক কেকেআৰ তার কেইদিনমান আগতে 2K সাবস্ক্রাইবার কমপ্লিট হল আৰু তাতে এনে চাব যাই আছো তাক বহুত দিন পৰা চাও নাই আৰু গাইজ ভিডিওটো হেকলৈ চাই থাকিব আৰু গাইজ মোৰ ভিডিও কেইটা বহুত লেট কৈ আহি আছে তো গাইজ একদমই সৰি ইবৰ পৰা চেষ্টা কৰিম ডেইলি এটা কৈ ভিডিও দিয়াৰ কাৰণে তো ভিডিওটো হেকলৈ চাই থাকিব A few moments later. Okay, তো গাইজ ফাইনালি আহি বলো বৰপেটা কলোনি আৰু চাবৰে কাই আছে মোৰ লগত এইটো আহি গেল কৌশিক কেকেআৰ কি কবি তো গাইজ যিসকলে সাবস্ক্রাইব কৰা নাই ভাইটিৰ চেনেলটো সাবস্ক্রাইব কৰি লওক বহুত ভাল কন্টেন্ট দিয়ে আৰু মোৰ ভিডিও চাই কেনেকুৱা লাগে বঢ়িয়া একেবাৰে তেওঁৰ এটা ভিডিও ফার্স্ট টাইম চাইছো এনেকুৱা ভাল লাগিছে কি আৰু বলো কম মুখেদি ক'বলৈ ভাষা নাই এনেকুৱা লাগিছে গাইজ বহুত বেছি ভাল লাগিছে আৰু কি সৰু কালৰ বেষ্ট ফ্ৰেণ্ড হয় গাইজ ই ভাত নাখলি ময়ো খোৱা নাছিলোঁ তেওঁ গা নধলি ময়ো গা নধোৱা আছিলোঁ এনেকুৱা ফ্ৰেণ্ড আছিলোঁ সৰু থাকোঁতে ক্লাছ 1ৰ পৰা একেলগে পঢ়িছোঁ একেলগে থাকিছোঁ মাজত কি হ'ল কিবা দুখ লগা কাহিনী সেইটো কেইবছৰমান পিছত ভিডিঅ'ত পাব কিহৰ কাৰণে গৈছে মানে মাটি বিক্ৰী কৰি ইয়াৰ পৰা গুচি গ'ল গম পাইছে ক'ত গৈছে ভিডিঅ'টো কৈছে হয়তো যিসকলে শুনা নাই হাউলিত গৈছে আগতে আছিল শংকচি কলনি বৰপেটা মই বৰ্তমানো বৰপেটাত আছোঁ তো ভাই লগ পাই বহুত বেছি ভাল লাগিল আৰু ইয়াতে কি হৈ আছে ইয়াতে হৈ আছে সৎসংগৰ কিবা উৎসৱ আছে এই উৎসৱত আহিলোঁ অলপ ভিডিঅ' কৰিম দেখুৱাবলৈ চেষ্টা কৰিম তো ব্লগ বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো গাইজ এইখনে আছিল মন্দিৰখনৰ গেট য'ত উৎসৱটো চলি আছে আজি উৎসৱ আছে ভাই উৎসৱত কেনেকুৱা ভাল না কিবা ক'বা ভাই হা লাজ কৰিছা নেকি और अभी तो रुको क्लाइमैक्स अभी बाकी কি ভাই হয় মই জানো তথাপি ভিডিঅ'ত কিবা কৈ দিয়া तुम्हारा तो फाट रहा है कुछ बोल दो तो এইটো SS ডিজে ব্লগছ হয় বৰ্তমান SS ডিজে ব্লগছত আছে তো আহি কেনেকুৱা লাগিছে প্ৰেংক বাদ দিয়া একদম বঢ়িয়া দীক্ষা লৈছা নে জয় গুৰু ক'ত মুখেদি মাত দিব লাগে কৌশিক কেকেআৰ তো এখন সাবস্ক্রাইব আহি গ'ল দাদা জয় গুৰু প্ৰথমতে জয় গুৰু আৰু ভাইটিয়ে লাষ্ট তোমাৰ আৰু ইভাগে আছে চাওক বেনাৰখন ফ্ৰম প্ৰময় শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ 135তম জন্ম মহোৎসৱ 26 মাৰ্চত দিয়ক আৰু বেনাৰটো পৰি ল'ব আৰু ইভাগে উৎসৱ চলি আছে মানুহৰ ভিৰ চাওক মানুহ আছে আৰু ভিতৰত আৰু গাইজ মানে মোৰ বেক সাইডত চাই সার্চ কৰি আছে সাবস্ক্রাইব থ্যাংক ইউ সাবস্ক্রাইব কৰাৰ বাবে তো ভিতৰত গৈ দেখুৱাই আছোঁ
moments later. শিৱা আৰু মই এইখন স্কুলতে পঢ়িছিলোঁ স্কুলটোত আহিলোঁ বহুত দিন পিছত আহিছে পিছত আহিলো গাইজ আৰু এইটো ৰুমতে ফাৰ্ষ্ট টাইম এইটো ৰুমত পঢ়িছিলোঁ ক্লাছ 1ত দেখুৱাই আছোঁ ক শ্ৰেণী এইটো চাব পাৰিছে ক শ্ৰেণী হয় তো এইটো ৰুমত এতিয়া বন্ধ আছে ৰবিবাৰ সেইকাৰণে তো এইভাগে আছে ক্লাছ 2 এইটো ৰুমত পঢ়িছিলোঁ দ্বিতীয় শ্ৰেণী তো তৃতীয় শ্ৰেণীৰ পৰা বাদ দিলে ন তৃতীয় শ্ৰেণীৰ পৰা স্কুল বাদ দিলে গৈ কেনে পঢ়িছিলা নে নাই পঢ়িছোঁ কোন ক্লাছৰ লগিন মই 9 ক্লাছ 9ৰ লগিন পঢ়িছে তো মই বৰ্তমান ক্লাছ 10ত মোৰ আগত গৈছে গাইজ অসুবিধাৰ কাৰণে পঢ়িব পৰা নাই এইটোৱে অসুবিধাটো মানুহৰ চবচে ডাঙৰ কথা মোৰ অসুবিধাটো হোৱা নাই কাৰণে পঢ়ি আছোঁ আৰু তোৰ অসুবিধাটো হৈছে কাৰণে পঢ়াটো বাদ দিলে এইটোৱে ডাঙৰ কথা তো স্কুলটো অলপ ভালদৰে দেখুৱাই আছোঁ আৰু ইভাগে আছে দুৰ্গা মন্দিৰ এইটো সনকচি কলনীত যিসকলে আহিছে মন্দিৰটো গাড়ীৰ পৰাই দেখা পাব আৰু যিসকলে অহা নাই মন্দিৰটো আহি চাওক কেনেকুৱা হয় খুব সুন্দৰ মন্দিৰটো হয় তো চাব পাৰিছে দেখুৱাই আছোঁ ৰ'ব এইটো চাওক কিমান সুন্দৰ মন্দিৰটো বন্ধ আছে অলপমান পিছত খুলিলে ভিতৰত গৈ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম তো স্কুলটোৰ চাওক নাম আছে 1201 নং সনকচি কলনী প্ৰাথমিক বিদ্যালয় স্থাপিত 1962 চাইছে এইটো স্কুলত ময়ো পঢ়িছোঁ গাইজ এইটোৱে আছিল সনকচি কলনীৰ দুৰ্গা কালী মন্দিৰটো চাওক আৰু এইভাগে আছে সনকচি কলনীৰ যিটো 1201 নং সনকচি কলনী প্ৰাথমিক বিদ্যালয়খন এইখন আৰু ভাই কিবা কবি নেকি দেখোন ক ভাই আৰু এইভাগে আছে বিখ্যাত এইটো আছে আমাৰ কলনীৰ বিখ্যাত খিলাৰী